উলামা কাউন্সিল অফ BTC আৰু সমাজ সংস্কাৰ মঞ্চৰ উদ্যোগত বৃহত্তৰ আমিনপাৰা পানীখাইটি চিডাউন অঞ্চলৰ ৰাইজক সামৰি এখনি মানে সজাগতা সভা আয়োজন কৰা হৈছিলে। সজাগতাৰ মূল দুটা বিষয়, এটা হ'ল আমাৰ লোকপিয়ল 2027 ৰাইজ সজাগ হ'ব লাগে। সকলো ৰাইজক আমি আহ্বান জনাইছোঁ, সঠিক তথ্য যিজন আমাৰ লোকপিয়ল যি গণনাকাৰী আহিব তেখেতক সহযোগ কৰিব লাগে, সঠিক তথ্য দিব লাগে। এইটো এটা বৃহৎ এটা মানে চৰকাৰৰ এটা বৃহৎ মানে পদক্ষেপ, এইটোক আমি সকলোৱে সহযোগ কৰিব লাগে। দ্বিতীয়তে আমি আমাৰ সমাজত দেখা দিয়া বিভিন্ন বেবিচাৰ যি আমি দেখা পাইছোঁ, যিহেতু আমাৰ ড্ৰাগছৰ উপদ্ৰৱ হৈছে, বিভিন্ন মদ ভাঙৰ কাৰবাৰো আমি আমাৰ চকুত ধৰা দিছে। তো আমি আজি এই অঞ্চলৰ গোটেই ৰাইজ এটা সিদ্ধান্ত ল'লোঁ যে আমাৰ এই অঞ্চলৰ পৰা যি নিচাজাতীয় যি আমাৰ আছে দ্ৰব্য আছে, ড্ৰাগছ ভাং বা এনে আমাৰ মদ বা জুৱা, সকলোৰ পৰা যাতে আমি আঁতৰি থাকোঁ, সকলোৱে নিজৰ নিজৰ পৰিয়ালক সুৰক্ষিত কৰাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু বিশেষকৈ বাইক চলাই যি উদ্দণ্ড মানে বাইক চালক শিকিলে অটপালিখিনি আমি দেখা পাইছোঁ। আমাৰে বহুত ল'ৰা, গাঁৱৰে বহুত ল'ৰা অকালতে বিয়োগ হৈছে এই উদ্দণ্ড বাইক চলোৱাৰ বাবে। তো যিয়ে নহওক, আমি আজি ৰাইজে এটি সংকল্প লৈছোঁ যে আমাৰ এই অঞ্চলত আমিনপাৰা পানীখাইটি চিডাউন অঞ্চলত যাতে এইবোৰ আমি নিৰ্মূল কৰিব পাৰোঁ। আৰু আমি প্ৰতিটো সমাজৰ প্ৰতিটো কোণে কোণে আমাৰ এই বাৰ্তা যাব, আমাৰ প্ৰতিনিধিসকল যাব আৰু সমাজৰ নিৰ্দিষ্ট সেই অঞ্চলৰ ব্যক্তিসকলে আমাক সহযোগ কৰিব বুলি আশ্বাস দিছে। হয়, এই ক্ষেত্ৰত আমি প্ৰশাসনক এটি কৰজোৰ অনুৰোধ জনাম। আৰু এইকাৰণেই জনাম যে আচলতে যদি প্ৰশাসনে ইচ্ছা কৰে তেতিয়াহ'লে ড্ৰাগছ সৰবৰাহকাৰী যিখিনি আছে বা গাঞ্জা সৰবৰাহকাৰী হওক বা ড্ৰাগছ সৰবৰাহকাৰী হওক নিৰ্মূল কৰি দিব পাৰে। তেখেতসকলে যদি ইচ্ছা কৰে ক'ৰ পৰা আহে, কোনে আনে, এইবোৰ যদি আমাৰ মানে যিটো মানে ৰপ্তানি মানে যিটো আমদানি যদি আমাৰ বন্ধ হৈ যায়, তেতিয়াহ'লে আমাৰ বাকী যদি এইটো সহজলভ্য হৈ নপৰে গাঁৱত বা ডেকাসকলৰ আগত যদি সহজলভ্য হৈ নপৰে, তেতিয়াহ'লে আপুনি এইটো 50% বা 70% আমাৰ এনেই কমি যাব। তো প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে এই যে আমাৰ যি মদ বা ড্ৰাগছ বিশেষকৈ ভাং, এইবোৰৰ ওপৰত যাতে তেখেতসকলে এটি মানে দৃঢ় পদক্ষেপ এটা লয়, যাতে তেওঁলোকে সমূলে নিৰ্মূল কৰাৰ যাতে এটা ব্যৱস্থা হাতত লয়। হয়, আজি আমি উলামা কাউন্সিল অফ BTC ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু সমাজ সংস্কাৰ মঞ্চৰ সহযোগত আজি আমাৰ এই বৃহত্তৰ এৰিয়াত আজি আমি প্ৰথমবাৰৰ বাবে এটা সজাগতা সভাৰ আয়োজন কৰিছোঁ। কুসংস্কাৰ আৰু লোকপিয়ল সম্পৰ্কে সজাগতা সভাৰ আয়োজন কৰিছিলোঁ। যথেষ্ট ৰাইজৰ সহায় সহযোগিতা আমি পাইছোঁ। ৰাইজৰ লগত মত বিনিময় হৈছে, ৰাইজে যথেষ্ট সহায় সহযোগিতা কৰিব বুলি আমাক আশ্বাস দিছে। আমাৰ অঞ্চলত বিভিন্ন ধৰণৰ মদ ভাং জুৱা ড্ৰাগছ আৰু বিভিন্ন ধৰণৰ মাদক দ্ৰব্য সেৱনকাৰী বহুত যুৱক ওলাইছে। তেওঁলোকক কেনেকৈ মূল হতিলৈ আনিব পৰা যায়, তেওঁলোকক আমি কেনেকৈ সংস্কাৰমুখী কৰিব পৰা যায়, আৰু আমাৰ সমাজৰ পৰা এই মদ ভাং জুৱা ড্ৰাগছ এইবোৰ কেনেকৈ নিৰ্মূল কৰিব পৰা যায়, ইয়ালৈ আমাৰ বিভিন্ন বুদ্ধিজীৱীৰ লগত আলোচনা হৈ আছে। আৰু আমি অতি সোনকালে বিভিন্ন আমাৰ যিবিলাক জামে মছজিদ আছে, এই মছজিদসমূহত আমি সজাগতা সভা অনুষ্ঠিত কৰিম। আমাৰ আলোচনা চলি আছে। আমি বিশ্বাসী অতি সোনকালেই আমাৰ সমাজৰ পৰা এইবোৰ নাইকিয়া হ'ব আৰু সুন্দৰ সবল আৰু ভাতৃত্ব বোধৰ এটা সুন্দৰ সমাজ আমি গঢ়িবলৈ সক্ষম হ'ম বুলি আমি এটা বিশ্বাস কৰিছোঁ। নিশ্চয় আমাৰ এই প্ৰশাসন যন্ত্ৰটো কঠোৰ হ'ব লাগিব। তাৰ সমান্তৰালভাৱে আমাৰ সমাজ ব্যৱস্থা, আমাৰ সমাজৰ বিভিন্ন বুদ্ধিজীৱীসকল, বৌদ্ধিক মহল, সকলোৱে সচেতন নাগৰিক সকলোৱে মিলি ঐক্যবদ্ধভাৱে যদি আমি এই ধৰণৰ মাদক দ্ৰব্য যদি আমি যদি প্ৰতিৰোধ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে অনাগত দিনত আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰিব। গতিকে সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ দায়িত্বৰ কৰ্তব্য হ'ল এইবোৰ বিভিন্ন ধৰণৰ কুসংস্কাৰ আৰু মাদক দ্ৰব্য আৰু ড্ৰাগছ মদ ভাং জুৱা এইবোৰ প্ৰতিৰোধ কৰাৰ কাৰণে সকলোৱে আমি একেলগে কাম কৰিব লাগিব, নহ'লে কিন্তু আমাৰ কাৰণে সম্ভৱ নহয়। সকলো স্তৰৰ ৰাইজৰ আমি সহায় সহযোগিতা আন্তৰিকতা আমি কামনা কৰিছোঁ এই ক্ষেত্ৰত। কথা হ'ল আমি আজি এটা সজাগতা সভা বৃহত্তৰ আঞ্চলিক হিচাপে আমি পাতিছিলোঁ। বিভিন্ন শ্ৰেণীৰ মানুহ যদিও কম হৈছে, বিভিন্ন শ্ৰেণীৰ বিভিন্ন এলেকাৰ মানুহ আহি পাইছে। তেওঁলোকৰ প্ৰতিটো কোণে মহল্লা বা চুবাই ইয়াৰ এটা বাৰ্তা নিশ্চয় যাব। আৰু আমি প্ৰতিটো চুবাৰ আমাৰ যিটো মছজিদ কেন্দ্ৰিক এটা সমাজ আছে, এই সমাজত আমি ইয়াৰ সজাগতা সভা আমি ব্যৱস্থা কৰিম। আৰু বিভিন্ন অঞ্চলৰ পৰা
সমাজৰ যিবিলাক চুকে কোণে যিবিলাক মানে এই বেয়া হেৰিবিলাক আছে এইবিলাকে দূৰ কৰাৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ম আৰু প্ৰশাসনক আহ্বান জনাইছোঁ তেওঁলোকে আমাক সহযোগ কৰক। তেনেকুৱা এটা পদক্ষেপ লোৱাৰ কাৰণেও আমি প্ৰচেষ্টা হাতত লৈছোঁ। আমাৰ যিবিলাক কবৰস্থান আছে, মছজিদ কমিটি আছে, এওঁলোকে খুব মানে কঠোৰভাৱে আমি মানে ব্যৱস্থা ল'ম আৰু কবৰস্থানবিলাকত আমি ফলক আঁৰি দিম যাতে মদ, ভাং, ড্ৰাগছ, মুঠতে মাদক দ্ৰব্যৰ লগত জুৱা, নিচা এইবিলাকত যাতে কোনো জড়িত নাথাকে। জড়িত থাকিলে আমি আমাৰ কবৰস্থানবিলাকত যাতে জানাজা নহয়, দাফন হ'ব নোৱাৰে।